নিউজো কম কম চাই মই নাচাওঁ তাই আপোনাৰ সন্মুখত যে এটা আছাম কি কি চেনেল এইটো এইটো BSNL দিলে নে কি এতিয়া মই নাজানো BSNL নে এয়াৰটেল গম নাপায় নাপাওঁ এইটো কি হ'ব পাৰে কোনটো এইটো সেইটো আপোনালোকৰ হেৰিটো লৈ আনিছে এতিয়া কি হ'ব পাৰে এতিয়া আপোনালোকে জানিব এতিয়া মোক সুধিলে মই কেনেকৈ জানিম বাৰু আপোনাৰ সন্মুখত যে মাইক্ৰফোনটো আছে মাইক্ৰফোনটো সেইটো মাইক্ৰফোন হয় নে নহয় এইটো চেনেলটো এইটো কি চেনেল তেনে এতিয়া BSNL নে এয়াৰটেল বুলি লিখা হ'লে পালোহেঁতেন হে আচ্ছা বা হেৰিটো হোৱা হ'লে পালোহেঁতেন এতিয়া ইয়াত লিখাই নাই দেখোন এয়াৰটেল বুলি ইয়াত লিখিছে জানো বা BSNL বুলি লিখিছে জানো এইটো লিখা নাই এইটো ধৰিব নোৱাৰো নিউজ চেনেল বুলি গম পায় নে নাপায় নিউজ চেনেল নিউজটো পাওঁ বাৰু এইটো এইটো নিউজৰ কি চেনেল হ'ব পাৰে নিউজৰ এতিয়া যিটো নতুনকৈ হেৰি কৰিছে সেইটো হ'ব পাৰে সেইটো মই ইমানখিনি নাজানো এইটো BSNL হ'ব বুলি আপুনি চিয়ৰ নহয় এইটো নিউজৰ এইটো আপুনি আপুনি পঢ়ি দিয়কচোন কি লিখা আছে সেইটো মই পঢ়ি দিলোঁ আছাম আছাম পিছৰখিনি কি আছামটো এইটো এতিয়া কিছুমান হেৰি এইটো টিয়ে আছে কিছুমান আকা হয় হয়নে তালুকচু হয় তলকচু হয় কি হ'ব পাৰে কৈ দিয়ক আকৌ এইটো কি নহয় জানো টি এতিয়া TALKS কি হ'ব পাৰে এতিয়া তালুক তালুকচু হ'ব পাৰে আছাম তালুক এইবাৰ ছাৰক সোধা হ'ল ছাৰৰ দেশখনৰ নাম কি ছাৰে উত্তৰ দিলে ইণ্ডিয়া ছাৰক ইংৰাজীত ইণ্ডিয়া বানান কৰিবলৈ দিয়া হ'ল তাৰপিছত কি হ'ল শুনকচোন আপোনাৰ দেশখন ইংৰাজীত কি ক'ব ইণ্ডিয়া ইণ্ডিয়া ইংৰাজীত বানানটো কৰকচোন INDIAND লিখি ল'ব লাগে কেনেকৈ কৰকচোন লিখি ল'ব লাগে ইণ্ডিয়া আৰটো খায় INDIAN ইণ্ডিয়া 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 বানানটো INDIAN RE হ'ব লাগে ইণ্ডিয়া ইণ্ডিয়া এইটো বাৰু আটো এইটো আকাত যাব এইবাৰ ছাৰক সোধা হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী কোন ছাৰে তপৰাই উত্তৰ দিলে নৰেন্দ্ৰ মোদী পিছে নৰেন্দ্ৰ মোদী ক'ৰ মানুহ বুলি সোধাতহে ভালকৈ পৰিচয় দিলে দেশৰ প্ৰধানমন্ত্ৰীজনৰ ভাৰতৰ প্ৰধানমন্ত্ৰী কোন নৰেন্দ্ৰ মোদী চিঞৰ নহ'লে এনেই ক'ব পাৰিছেনে নৰেন্দ্ৰ মোদী ক'ৰ মানুহ পহিলা এনেই শুনিছিলোঁ দেই ডিব্ৰুগড়ৰ পৰা গৈ আকৌ তাৰ হেৰি ডিব্ৰুগড়ৰ পৰা তাৰপৰা এতিয়া বিহানে ক'ৰ সেইটো নাজানো প্ৰথমে শুনিছিলে ডিব্ৰুগড়ৰ পৰা গৈ হেৰি ক'ৰ পৰা ডিব্ৰুগড় নৰেন্দ্ৰ মোদী তাৰপৰা এতিয়া ডিব্ৰুগড়ৰ পৰা গৈ কি হ'ল নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ল অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়েও বহু কথা জানে এগৰাকী হেড ছাৰ ঘনকান্ত শইকীয়াই ইংৰাজীৰ বৰ্ণমালাৰ ভাৱেল কিমানটা ক'লে শুনকচোন ছাৰে ভাৱেল কেইটা ছাৰ ভাল হেৰি এনে 25টা বুলি কয় এনে 5টা ভাল ইংৰাজী নহয় জানো ভাৱেল কেইটা 25টা 5টা হেৰি সেইটো এনো সিহঁতে হেৰি কৰি আছে আৰু এইবাৰ ছাৰক সোধা হ'ল অসমৰ লোকসভাৰ আসন লোকসভাৰ সাংসদ আৰু লখিমপুৰৰ উপায়ুক্তৰ নাম পিছে সেইসমূহ ছাৰৰ মনত আছে মুখলেহে নাহে যিহেতু বিদ্যালয়খন নাওবৈচা বিধানসভা সমষ্টিত সেয়ে ছাৰক সোধা হ'ল তেওঁৰ বিধানসভা সমষ্টি আৰু বিধায়কৰ নাম কি লোকসভাৰ আসন কিমান আছে অসমত 200 কিটো আছিলে হবাই হৈছে অকণমান দেই সমষ্টিৰ বিধায়কজনৰ নাম জানেনে এইজন আমাৰ এই এৰিয়া
হেৰি আছিলে মুখত নাহে তাৰমানে মনত থাকে মুখলৈ নাহে তাৰমানে আপুনি ভাবিছে ইয়াতে শেষ হ'ল নেকি হেড ছাৰৰ জ্ঞানৰ গভীৰতা ৰ'ব আৰু বহু কথাই জানে হেড ছাৰ ঘনকান্ত শইকীয়াই ভাৰতৰ ৰাষ্ট্ৰপতি কোন এজন হেৰি আছিলে কি কবি এই মনত থাকে মুখলৈ নাহে তাৰমানে ভাৰতৰ ৰাষ্ট্ৰপতি সেইটোৱেতো মনত আছে কিন্তু সেইটো এতিয়া মুখলৈ অহা নাই অসমৰ ৰাজ্যপালজনৰ নাম জানেনে জানিছিলোঁ এতিয়া পাহৰি আছোঁ মনলৈ অহা নাই মোৰ পেটত আছে কিন্তু গোটেইখিনি মনলৈ অহা নাই ছাৰক সোধা হ'ল অসমত কোন দলে চৰকাৰ গঠন কৰিছে ছাৰে তপৰাই উত্তৰ দিলে বিজেপি পিছে বিজেপিৰ সম্পূৰ্ণ নাম সোধাতহে লাগিল ছাৰৰ লেঠা বিজেপিৰ ফুল ফৰ্মটো কি ফুল ফৰ্মটো এতিয়ালৈকে মই বৰ্তমান সেইটো হেৰি কৰা নাই বিজেপিৰ ফুল ফৰ্মটো নাজানে নাজানো নাই এতিয়াতো আমাৰ চৰকাৰ কোনে গঠন কৰিছে বিজেপি চৰকাৰে আপুনি ফুল ফৰ্মটো নাজানে নাজানো ইমানখিনি শুনাৰ পিছত আপুনি হেড ছাৰ ঘনকান্ত শইকীয়াৰ প্ৰশংসা কৰিবনে শলাগ ল'বনে তেওঁৰ কৰ্মৰাজিৰ পিছে এটা কথাত আপুনি ছাৰৰ শলাগ নলৈ নোৱাৰিছে ছাৰে হেনো ডিঙিত হেতুপি দিও ৰাখিব পাৰে নিজকে কণ্ট্ৰলত সেয়ে স্কুলত আহি কোনোদিনে হেনো ল'ৰা ছোৱালীক মাৰপিট নকৰে স্কুল অহাৰ আগত কালি সকাম এখন আছিলে গাঁৱতে তাৰপৰা সেই ৰাতি টোপনি ক্ষতিও হ'ল তাৰপৰা সেই খালোঁ সেই গোন্ধটো এতিয়া নাই যোৱা হ'বা এতিয়া ল'ৰা ছোৱালীয়ে কি পঢ়াব আপুনি মই যিকেইটা অজু হেৰিটো সেইটোৱে চাওঁ আৰু মই ল'ৰা ছোৱালী পিটিবলৈ নাযাওঁ আকৌ ক'ব নোৱাৰি খাই মেলি পিটিছে বুলি ক'ব নহয় সেইটো কাৰণে মই সেইফালে খাই মেলি পিটাৰ অভ্যাসটো নাই নাই